Hey guys, মই পনাস্মিতা পুনৰবাৰ এটি নতুন ভিডিঅ'ৰ সৈতে মোৰ YouTube চেনেল পনাস্মিতাছ ব্লগলৈ আপোনালোকক স্বাগতম জনালো। আজি আপোনালোকৰ কাৰণে এটা দৰকাৰী ভিডিঅ' লৈ আহিছো যেটো ঠাণ্ডা দিনত সকলোৰে বাবে প্ৰয়োজন আৰু মই মাৰ কাৰণে বনাইছিলো এই ক্ৰীমটো আৰু ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিও আপোনালোকৰ সুবিধা হ'ব। তেতিয়ালে আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। মই মম কুটি লৈছো, মায়ে কুটি দিছে মম আৰু মম 3-4 চামুচমান লৈ লৈছো। এই ক্ৰীমটো হ'ল গুৰুহা ফটা সকলৰ কাৰণে, গুৰুহা ফটা ঠিক কৰিবৰ কাৰণে যিসকল মানুহৰ গুৰুহা ফাটে সেইসকল মানুহে ব্যৱহাৰ কৰিব পাৰে। এয়া মমখিনি কুটি ললো আৰু ইয়াতে দিম মই 3 চামুচমান নাৰিকল তেল। পেৰাচুট নাৰিকল তেলটো ইউজ কৰিছো, আপোনালোকে যিকোনো ধৰণৰ নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছত আধা চামুচ লৈ লৈছো ভেসলিন আৰু 1 চামুচ লৈছো মিঠাতেল আৰু এইখিনি ভালদৰে মিক্স কৰি এতিয়া ডাবল বয়লাৰ প্ৰসেছত বইল হ'বলৈ দিম। এইখিনি যাতে গলি যায়, মম ভেসলিন সকলোবোৰ যাতে গলি এটা তেল টাইপ হৈ যায়, তাৰ কাৰণে মই এনেদৰে পানীত বাটিটো দি দিছো আৰু উতলিবলৈ দিম। এতিয়া দেখিছে আপোনালোকে উতলি গ'ল আৰু ইমান ধুনীয়াকৈ দেখিছে নে মেল্ট হৈ গ'ল। এইখিনিটা মই নমাই ল'ম, নমাই লৈ এটা বটলত ভৰাই কেইবা দিনৰ বাবে আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। এইখিনি গৰমে এনেকুৱা তেল টাইপ হৈ থাকে, কিন্তু যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া ক্ৰীমৰ নিচিনা হৈ যাব আৰু আপোনালোকে ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰি মোজা পিন্ধি শুই থাকিব আৰু তেতিয়া চাব আপোনালোকৰ গুৰুহা ফটা কিমান সোনকালে ভাল হৈ যাব। মোৰ মায়ে ব্যৱহাৰ কৰি আছিল আৰু বহুত সুফল পাইছে। এতিয়া শেষ হ'ল আকৌ বনালো, সেইবাবে মই ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে এবাৰ ব্যৱহাৰ কৰি চাব। যিসকল মানুহৰ গুৰুহা ফটা তেনেকুৱা হয়, যে মানে গুৰুহা বোজা শুকাই যায়, সেইসকল মানুহে ব্যৱহাৰ কৰিব পাৰে আৰু অধিক পৰিমাণে পানী খাব। পানী খালেও আমাৰ গুৰুহা ফটা সমস্যা দেখা নিদিয়ে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বাই বাই।